खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी बिजनी ओनसोलनि जीवानन्द बसुमतारी बिथांखौ खास्रि बिस्रि बुथारनाय साथाम लंपट दायनिगिरिखौ बे समाव आसाम पुलिस बिफाननिफ्राय बा बिजनी ओनसोलनि पुलिस बिफाननिफ्राय खानो हाबाय आरो बे समाव बे जाथायखौ लानानै माब्रैनिफ्राय माब्रै जाथाय जादोंमोन बेखौ लानानै बिजनीनि एसपि बिथाङा खौरांगिरि मेलनि गेजेरजों रोखा फोरमायथिदों। बे समाव जोंनि बडलेण्ड बुब्लि खौरांनि गेजेरजोंबो रोखा फोरमायथिदोंमोन दि जीवानन्द बसुमतारी बिथाङा सिफुं हटेलनिफ्राय ओंखाम जाना ओंखारबोनाय समाव जोंनि बर' लाइमोनफोरखौ बे साथाम साब्रै सुबुङा गाज्रि रावजों जंखायदोंमोन एदावदोंमोन आरो बे जोंनि बर' लाइमोन सिख्लाफोरखौ रैखाथि होनो थाखाय बे साथाम सुबुंखौ रायदोंमोन बुंदोंमोन आरो माखासे मानि दान्थे बिदान्थे खालामदोंमोन। बे दान्थे बिदान्थे खालामनाय साथाम सुबुंफोरा खास्रि बिस्रियै जिउ फोजोबदोंमोन जीवानन्द बसुमतारी बिथांखौ थामहिनबा इउपिपिएल बिजनी इउपिपिएलनि लेङाइ एबा लोगो आफादगिरि जीवानन्द बसुमतारी बिथांखौ बिजनी पुलिसा खाबाय दायनिगिरि अमृत सरकार लोगोसे आशीष मोदक आरो सन्जय साहाखौ बे समाव खानो हाबाय। मख'जाथावदि सिफुं हटेलाव माखासे जोंनि बर' सिख्लाफोरखौ बे साथाम लंपटफोरा गाज्रि रावजों एदावदोंमोन आरो बेखौ सहायनो हायैनि थाखाय जीवानन्द बसुमतारी बिथाङा जोंनि बर' लाइमोनफोरनि मान सन्मानखौ फोथांना लाखिनो थाखाय बे साथाम लंपटफोरखौ हुमखि होदोंमोन रायदोंमोन आरो दान्थे बिदान्थे खालामदोंमोन आरो बे जौ लोंनानै हुस गैयै बे साथाम लंपटफोरा लामा ससेयावनो खास्रि बास्रियै दानख्लाब सुख्लाब खालामनानै जिउ फोजोबदोंमोन जीवानन्द बसुमतारी बिथांखौ आरो बे गुबै जाथायफोरखौ लानानैनो बिजनी ओनसोलनि पुलिस बिफाना खौरांगिरि मेलनि गेजेरजों मा फोरमायदों बेखौ नोंथांमोना आबुङै नायलांदो। যোৱাকালি আমার 1 নম্বৰ শৈতানগুৰিত ৰাতিপুৱা আমি ইনফরমেশন পালোঁ তাতে এটা ডেড বডি পোৱা গৈছে স্কুটি বি তাতে আছিলে আমার ওসি বিজনী তাতে গ'ল और ইতো जो डेड बॉडी আছে আমি সিভিল হসপিটালত পঠালোঁ और প্ৰিলিমিনাৰী ইনকুৱাৰীত আমি সোধপোছ কৰি অলপ এইটো এক্সিডেণ্ট নাপাই পেলাই অলপ সাসপিচিয়াছ পালোঁ। তাৰপিছত যেতিয়া আমি প্ৰিলিমিনাৰী ইনকুৱাৰী কৰিলোঁ তাৰ আগদিনা जो डेड बॉडी আছিলে जीवानन्द बसुमतारी एलियास राजू बसुमतारीर आছিলে और যেতিয়া আমি প্ৰিভিয়াছ ডেৰ ইনভেষ্টিগেশ্যন কৰিলোঁ तो 29 तारीख 10টা বজাত রাতে 10টা 10:30 বজাত এটা বিজনী টাউনত এটা হোটেল আছে সৰু হোটেল সিফুং হোটেল তাতে ভাত খাবলৈ গৈছিলে और তাতে আগৰ প্ৰায় তিনজন ল'ৰা আশিষ অমৃত और সঞ্জয় ৰয় ই ভাত খাই আছিলে और ড্ৰাংকন কণ্ডিশ্যনত আছিলে তিনজনৰ পৰা দুজন আগতে ওলাই গৈছিলে ভাত খাই পেলাই কিন্তু অমৃত সৰকাৰ তাতে থাকিলে और অমৃত সৰকাৰ ৰাজু বসুমতাৰীৰ মাজত অলপ সৰু বস্তু লৈ কালি 29 তাৰিখ ৰাতি এটা হাই কাজিয়া লাগিলে তাতে অলপ মাৰপিট হ'ল মাৰপিট হোৱাৰ পিছত जो অমৃত সৰকাৰ আছিলে ই আগত গুচি গ'ল और ৰাজু বসুমতাৰী जो আছিলে ই অলপ টাইম পিছত হোটেলৰ পৰা ওলাই গ'ল। जो অমৃত সৰকাৰ আছিলে সিন্স ই আগত ওলাই গ'ল তাৰপিছত ই অলপ ই ঘটনা লৈ পেলাই প্লানিং কৰিলে কি ৰাজু বসুমতাৰীকো কেনেকৈ মাৰিব और ইয়াৰ এটা বন্ধু আছে আশিষ মোদক जो আমি অলৰেডি এৰেষ্ট কৰিছোঁ তাৰ লগত ফোন যোগেদি নিজৰ প্লান শ্বেয়াৰ কৰিলে কি মই তাকে ফলো কৰিম তাৰ হাসৰাত গাঁও আছে और CCTV নাথাকা জেগাত মই মাৰিম। তো যেতিয়া আমি তিনিটা মানুহ এপ্ৰিহেণ্ড কৰাৰ পিছত যোৱাকালি এপ্ৰিহেণ্ড হৈছে আজি আমি এৰেষ্ট কৰিছোঁ তিনিটাৰ মোবাইলটো আমি টেকনিক্যাল এনালিसिस কৰিলোঁ और দুটা মেইন অ্যাকিউজ जो আছে অমৃত সরকার और সেকেন্ড তার বন্ধু जो আছে আশিষ মোদক তার ফোন যেতে আমি চেক কৰিলোঁ বহুতখিনি কল ৰেকৰ্ডিংছ আমি পাইছোঁ তাতে ই নিজে স্বীকাৰ কৰিছে নিজৰ বন্ধুকে কৈছে কি মই নিজৰ বাইক লৈ পেলাই তাৰ স্কুটিটো বগৰাই দিছোঁ তাৰপিছত পিটিছোঁ और আমি যিমান সার্কামস্টেন্সিয়াল এভিডেন্স और টেকনিক্যাল এভিডেন্স পাইছোঁ राजू बसुमतारी एलियास जीवानन्द बसुमतारी जो আছে তার মর্ডার করা হয়েছে और মেইন অ্যাকিউজ আছে অমৃত সরকার और তার লগত প্লানিং और সব বস্তু जो জানা আছে ই আশিষ মোদক আছে আৰু একজন जो আসলে সঞ্জয় রায় তার আমি এতিয়া ইনভেষ্টিগেশ্যন কৰি আছোঁ তার কি ইনভলভমেন্ট আছে তিনজন আজি এৰেষ্ট হৈছে আৰু আজি জেল হাজত আজি কোর্টত প্ৰডাকশন আছে আমি রিমান্ডৰ কাৰণে
অনাৰেবল কোৰ্টক লিখিছোঁ তাৰপিছত আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনটো চলাই থাকোঁ আমাৰ মাৰ্ডাৰৰ যিমান ৰিলেভেণ্ট ছেকশ্যনছ আছে ই আছে ক্ৰিমিনেল কনস্পিৰেচি ধাৰা আছে ই ৰাতি 29 তাৰিখ ৰাতি 11:34 নিজৰ বন্ধুৰ লগত আশিষৰ লগত নিজৰ প্লানিংটো শ্বেয়াৰ কৰিছে ফোন যোগেদি আৰু আমি অডিঅ' ৰেকৰ্ডিং পাইছোঁ আৰু 10টা বজাত ছেম দিনা ই কৈছে কি এতিয়া কাম হৈ গৈছে ই টাইমৰ মাজত এই ঘটনাটো হৈছে আৰু তাৰপিছত আমি তো ৰাতিপুৱা খবৰ পাইছোঁ অফেন্স वेपन जो আছে কি দি মাৰিছে এতিয়ালৈকে কোৱা নাই আমি ইনভেষ্টিগেশ্যন চলি আছে আমি ৰিমান্ড লোৱাৰ পিছত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰিম